ওকে বাবা ওকে ভাল পাইছিলো তোকে লগ দিম দিম বুলি সদায় ফুৰকে থাকা মোকে ওকে বাবা ওকে ভাল পাইছিলো তোকে মুখ ফাঁকি দি আনৰ লগত ফুৰ যতে ততে ওকে বাবা ওকে ও ভেবলা তই ইমানকে দুখত আছাই কিনো কমো ভাই কওচোন কি হৈছে তোৰ দে ব তয়ো কও দে কও আটা আপি ভাল পাইছিলোঁ আজি বহুত দিন হ'ল তাৰ কাৰণে মই হাজিৰা কৰি মাহত 300 টকাকৈ ৰিচাৰ্জ ভৰাই দিছিলোঁ পইচা নুকলে কাৰণে মই চিফাৰ খাৱাই বাদ দিছিলোঁ তাই মোৰ লগত কি কৰিলে জানানে ভাই তাই কি কৰিলে তোৰ লগত তাক মই লগ কৰিব খুজিলে তাই মোক লগ কৰিব নৰে বুলি কয় আজি ৰাস্তা দি আহি থাকোঁতে তাক বেলেগ এপাৰ লগত দেখা পালোঁ ঘূৰি থকা দেখা পাই তাইক মই ফোন কৰি সুধিলোঁ যে তাই কাৰ লগত ঘূৰি আছে তাই মোক কি কৈছে জানানে ফোনত কি কৈছে তোক তাই মোক বোলে বান্দা ৰান্ধি মোৰ মুখখন বোলে চুমা বাদলিৰ দৰে দেখাত সেইকাৰণে বোলে মোক তাই ভাল নাপায় আৰু মোক কৰি বোলে হেণ্ডচাম চলি পাইছে সেইকাৰণে তাৰ লগত আছে বোলে এতিয়া মোক আৰু ভাল নাপায় বোলে তাই মোক বৰ বয়াকৈ ধোকা দিলে ভাই এনেকুৱা কৰিব বুলি মই ভাবাই নাছিলোঁ হাজিৰা কৰি হ'লে হ'লেও মাহত 300 টকাকৈ ৰিচাৰ্জ ভৰাই দিছিলোঁ তাৰপিছতো তাই মোৰ লগত এনেকুৱা কৰিলে ভাই হ'ব দে ভাই এতিয়া তই দুখ নকৰিবি যি হ'ল হ'ল আৰু তোৰ কাৰণে এইবাৰ মই ভাল চাই আপি এটা চাই দিম দে হ'ব দে ভাই দুখ নকৰোঁ দে এইবাৰ কিজানি তাত কৰি ভাল আপি পাওঁ এইবাৰ ভাল আপিয়ে পাবি দে তই আপিৰ কাৰণে দুখ কৰি লাভ নাই আৰু নকৰোঁ দুখ একদিন তাই মোক চাই পস্তাব লাগব তাই তেতিয়া ভাবব যে কিয় বাদ দিছিলোঁ মই তাক এনেকুৱা হৈ কেনে দেখাম তাইক এনেকুৱা ডাঙৰ মানুহ হৈ দেখো তাক দেখামেই মই তাই মোক চাই একদিন পস্তাবাই লাগব দে মই এতিয়া ঘৰত যাওঁ দে যা তই